সকলোকে আসাম টিপস ইউটিউব চেনেললৈ স্বাগতম জনাইছো। গুণোৎসৱক লৈ এটা বিগ আপডেট আহিছে। অহা 15 তাৰিখে দিবলগীয়া গুণোৎসৱৰ ৰিজাল্ট আৰু 2023 বৰ্ষৰ যি বিশেষ পুৰস্কাৰ দিয়া কথা আছিল, সেই পুৰস্কাৰৰ তাৰিখ বৰ্তমান সলনি হৈছে। অসম সৰ্বশিক্ষা মিছনৰ ফালৰ পৰা এখন অৰ্ডাৰ আহিছে যে অহা 15 মাৰ্চ তাৰিখৰ পৰিৱৰ্তে অহা 14 তাৰিখে 2024 বৰ্ষৰ গুণোৎসৱৰ ৰিজাল্ট আৰু 2023 বৰ্ষৰ যি A+ প্ৰাপ্ত বিদ্যালয় আছে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব। ছাৰ বাইদেউসকল, আপোনালোকক পুনৰবাৰ জনাওঁ যে অহা 15 তাৰিখে হ'ব লগা যি গুণোৎসৱৰ ৰিজাল্ট আৰু 2023 বৰ্ষৰ A+ প্ৰাপ্ত বিদ্যালয়ৰ যি অনুষ্ঠান আছিল, সেই অনুষ্ঠান অহা 15 মাৰ্চৰ পৰিৱৰ্তে অহা 14 মাৰ্চ তাৰিখলৈ আগবঢ়াই দিয়া হৈছে। এইদৰে শিক্ষামূলক খবৰ লাভ কৰিবলৈ আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।